নমস্কাৰ, মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি যাব ওলাইছোঁ পুডুচেৰী। আৰু এয়া সেইখনেই হ'ল আমাৰ টেক্সি, য'ত আমি যাম পুডুচেৰী। সেইখনতে আমি যাম আজি পুডুচেৰী। আৰু এইটোৱে হ'ল অক্সফৰ্ড ইউনিভাৰ্চিটি। আৰু এতিয়া আমি গৈ আছোঁ পুডুচেৰী। এইটোৱে হ'ল, চাই লওক ৰাস্তাটো। আৰু এইটো চাওক মৰিনা বিচ, আমি সাগৰৰ পাৰে পাৰে এতিয়া গৈ আছোঁ। চাওক পুলিচ হেডকোৱাৰ্টাৰ। আৰু এইটো হ'ল লাইট হাউচ। दिशा दिखाता है। আৰু এইটোৱে হ'ল মাছৰ বজাৰ। চাওক এইবিলাক চব নাওবিলাক, এইফালেদি মাছ উঠায়, সাগৰৰ মাছ ইফালেদি উঠোৱা যায়। এইটো সাগৰ চাওক, ঢৌবিলাক কি ধুনীয়া লাগিছে। আৰু এইটো চাওক পুলিচৰ কিবা ইয়াতে হৈ আছে। আৰু ইয়াৰে দুৰ্গা পূজাৰ বিসৰ্জন ইয়াতে কৰা হয়। আৰু এইটোৱে চাওক গল্ডেন বিচ যোৱাৰ ৰাস্তা, মেইন গেট হয় এইটো। এইটোৱে মেইন গেট গল্ডেন বিচ যোৱা। আৰু এইটো বিলটো ডাইৰেক্ট সাগৰৰ পৰা বৈ আহিছে। আৰু এতিয়া আমি সাগৰৰ পাৰে পাৰে পুডুচেৰী গৈ আছোঁ। আৰু এতিয়া আমি ৰখিলোঁ অলপমান চাহ খাবৰ কাৰণে। আৰু এতিয়া আমি খাই আছোঁ ব্ৰেড আমলেট। আৰু এইটো আহি গ'ল লচ্চি। আৰু আমি এতিয়া ব্ৰেকফাষ্ট খাই যাবলৈ ওলাইছোঁ পুডুচেৰী। ৰাস্তাটো দুয়োফালে গছ গছনিৰে ভৰা, কি ধুনীয়া লাগিছে। আৰু এয়া আমি আহি পালোঁ পুডুচেৰী। এতিয়া আমি গৈ আছোঁ আৰাভিল নামৰ এটা টুৰিষ্ট প্লেচলৈ। আৰু এয়া ফিল্মৰ শ্বুটিং চলি আছে। এই মাত্ৰ মই ড্ৰাইভাৰ আংকুলৰ পৰা গম পালোঁ যে ব্ৰিটিছসকলে এতিয়াও এই ঠাইখিনিত বসবাস কৰি আছে। আৰু এয়া চাওক, বাইকত দুজন ফৰেনাৰ গৈ আছে। संडे को आएंगे ना तो इतना भीड़ रहता है ना, जितू करके जेल में दे देगा। पक्का भूल गया, उसका बेटा बेटी है। नीचे लगा। আৰু এতিয়া আমি আহি পালোঁ আৰাভিল নামৰ টুৰিষ্ট প্লেচখনলৈ। আৰু এতিয়া আমি চাব ভিতৰলৈ গৈ আছোঁ। আৰু এইবিলাক চাইনবৰ্ডত কেতিয়া কেনেকৈ বনাইছিল চব লিখা আছে। আৰু এতিয়া আমি আহিলোঁ ইনফৰমেশ্যন চেণ্টাৰৰ ভিতৰত। আৰু এতিয়া আমি ধুনীয়া এখন ঠাইলৈ আহি পালোঁ। আৰু এইটোৱে হ'ল এই এৰিয়াখনৰ মেপটো, আপোনালোকে ভালকৈ চাই লওক। এইটোৱে হ'ল মেইন ঠাইখন, য'লৈ আমি এতিয়া গৈ আছোঁ।
মাজে মাজে আমি আৰাভিললৈ গৈ আছোঁ চাবলৈ। চবফালে গছ গছনিৰে ভৰি থকা চাই লওক আপোনালোকে। আৰু এইটো চাওক কি ধুনীয়া লাগিছে ৰাস্তাটো। আৰু আহি থাকোঁতে এটা ৰাস্তা পালোঁ। এইটো চাওক ফৰেনাৰ এটা গৈ আছে স্কুটাৰ লৈ কিনে। কি ধুনীয়া ৰাস্তা চাওক। আমি আধা কিলোমিটাৰ আহি পালোঁ আৰু এতিয়া আধা কিলোমিটাৰ আছে আৰাভিললৈ। আৰু এইটো চাওক ফুলটো কি ধুনীয়া লাগিছে গছত। চাইডে চাইডে এইটো ৰাস্তা। বহা ঠাই কি ধুনীয়াকৈ বনাই থৈ দিছে চাওক। আৰু এইটো চাওক কি ধুনীয়াকৈ শিলেৰে বনাই থৈ দিছে বহা ঠাই। আৰু এইবিলাক চাওক ঠাইটো কি ধুনীয়া ঠাই। এইবিলাক লগোৱা আছে চ'লাৰ পেনেল। আৰু এনেকৈ আমি খোজকাঢ়ি গৈ আছোঁ আৰু 300 মিটাৰমান আছে ইয়াৰ পৰা আৰাভিল ঠাইটোলৈ। আৰু ফাইনেলি আমি আহি পালোঁ আৰাভিললৈ। সেইটোৱে হ'ল আৰাভিল। আৰু এইবিলাক নতুনকৈ কিবা বনাই আছে। আৰু এইটোৱে হ'ল আৰাভিল। এতিয়া আমি বাছেৰে উভতি গৈ আছোঁ। আৰু ফাইনেলি আমি আহি পালোঁ পাৰ্কিঙলৈ। এতিয়া যাব লাগে পুডুচেৰী মেইন ঠাইলৈ। আৰু এই বজাৰটোত এতিয়াও কিবা কিবি দোকান বেটিছে চলাই আছে। এতিয়া আমি আহি পালোঁ পুডুচেৰী মেইন টাউনলৈ। আৰু এইটো ঠাইক কোৱা হয় ফ্ৰেঞ্চ কলনী। আৰু এইখন হোটেলতে এতিয়া আমি লাঞ্চ কৰিবলৈ গৈ আছোঁ। আৰু সেইটো চাওক লাইট হাউচ। আৰু এইটো বস্তু চাওক কিমান পুৰণা। আৰু এইটোৱে হ'ল গান্ধী ব্ৰিজ। আৰু এতিয়া গৈ আছোঁ সাগৰৰ পাৰলৈ। চাওক এইটো চাওক। আৰু ইয়াতে বহুত ৰ'দ কাৰণে ছানগ্লাছেছ লগাই ল'লোঁ। এইটো চাওক ভিউ। বহুত গৰম ইয়াতে। ভিউটো চাই লওঁ এবাৰ। এইটোৱে হয় বংগোপসাগৰ। আৰু চাওক শিলবিলাক কি ধুনীয়া লাগি আছে। আৰু এইটো চাওক ব্ৰিটিছে বনোৱা চাৰ্চ, বহুত ডাঙৰ। আৰু এয়া হ'ল পুডুচেৰী বটানিকেল গাৰ্ডেন। এইখনেই হ'ল মেইন গেট, চাই লওক।
আৰু ইয়াতে কাটিব লাগিব টিকেট এডাল্টছৰ 20 টকা চিলড্ৰেনৰ 10 টকা আৰু ফৰেইনাৰবিলাকৰ 50 টকা আৰু এতিয়া আমি গৈ আছোঁ বটানিকেল গাৰ্ডেনৰ ভিতৰলৈ এইটোৱে হ'ল ৰাস্তাটো চাওক সেইবিলাক হ'ল পাৰ্ক বাচ্চাই খেলাৰ কাৰণে আৰু এইটো হ'ল পাৰ্কিং আৰু এইটো হ'ল গেটখন আৰু এতিয়া মই বেলেগ মোবাইল দি কৰিব লগা হ'ল মোৰ মোবাইলৰ স্পেচ শেষ হ'ল এইটোৱে চাই লওক বটানিকেল গাৰ্ডেন পুডুচেৰীৰ এতিয়া মই ভিতৰলৈ গৈ আছোঁ ইয়াতেহে অলপমান ঠাণ্ডা লাগিছে গছবিলাক থকাৰ কাৰণে নহ'লে বাহিৰত বহুত গৰম ইয়াতে আৰু চাই লওক এবাৰ ভিউটো পিছফালে এইটোৱে হ'ল বটানিকেল গাৰ্ডেন আৰু এইটো চাওক পাৰ্কখনৰ ওচৰতে এটা চাংঘৰ আছে ট্ৰী হাউচ এতিয়া আমি উভতি গৈ আছোঁ পাৰ্কিঙলৈ তাতে আমাৰ টেক্সিখন ৰখি আছে আমালৈ আৰু এইটোৱে হ'ল পুডুচেৰীৰ গণেশ টেম্পল আপোনালোকে চাই লওক এবাৰ ৰাস্তাটো পাৰ হ'লে এই চাইডেই আছে এইটো অৰবিন্দ আশ্ৰম মই এতিয়া যাই আছোঁ অৰবিন্দ আশ্ৰম আৰু পিছফালে সেইটো মোৰ গণেশ টেম্পল এখনে হ'ল সাবৰমতী আশ্ৰম ভিতৰত মোবাইল এলাউ নকৰে সেইকাৰণে আৰু দেখাব নোৱাৰিলোঁ মোক ভিতৰখিনি আৰু এইটো হ'ল গণেশ মন্দিৰৰ মেইন গেট চাই লওক আপোনালোকে আৰু চাওক এটা হাতী মন্দিৰটোৰ ভিতৰলৈ পূজা কৰিবলৈ গৈ আছে আৰু হাতীটো ভিতৰৰ পৰা পূজা কৰি কিনে এতিয়া বাহিৰলৈ আহি আছে আৰু এতিয়া মই হাতীটোক কল দিবলৈ গ'লোঁ আৰু হাতীটোৱে মোক আশীৰ্বাদ দিলে আৰু এইটো চাওক পুডুচেৰী এছেম্বলি হাউচ আৰু এতিয়া আমি পুডুচেৰীৰ পৰা উভতি গৈ আছোঁ চেন্নাইলৈ আৰু আমি আহি পালোঁ এতিয়া ডাইনছৰ পাৰ্ক এইটো হ'ল মেইন গেট আৰু এয়া মাছবোৰ কি ধুনীয়া লাগিছে আপোনালোকে চাওকচোন আৰু এইবিলাক চাওক সাগৰীয়া শামুক আৰু আমি এতিয়া ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি গৈ আছোঁ ফিছ মিউজিয়ামলৈ আৰু এইটোৱে হ'ল ফিছ মিউজিয়াম
আৰু এতিয়া আমি আহি পালোঁ ডাইনেছৰ ৱৰ্ল্ড আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু এইবিলাক চাওক ডাইনেছৰ